আপুনি কোন জিলাৰ পৰা আহিছে আৰু কি পোষ্টত পাইছে আজি? মই বিশ্বনাথ জিলাৰ পৰা আহিছোঁ। মই এবি পোষ্টত এয়া ফাৰ্ষ্ট টাইম আছিল নেকি? নহয়, মোৰ বহুতবাৰ, মোৰ হিচাপ নাই মানে ক'ব গ'লে মই এইটো 22 নম্বৰ বাৰ ইণ্টাৰভিউ দিছোঁ। 22 নম্বৰ বাৰ ইণ্টাৰভিউ? হয় হয়। আগতে কি কাৰণত ৰিজেক্ট হৈছে? মোৰ প্ৰায়ভাগ মোৰ হাইটতে হয়, কিন্তু এবাৰ কষ্টৰ ফলত হাইটটো নিজে বনাইছোঁ ব্যায়াম কৰি সেই ফলত এইবাৰ হাইটত হৈছে। হাইটৰ হোৱাৰ পৰা মই এইবাৰ চাকৰি ফাৰ্ষ্ট এটেম্প মানে প্ৰথম সোমাইছোঁ হাইটতো, আৰু এতিয়া একেবাৰে লাষ্টলৈকে পাইছোঁ। যিহেতু আপুনি 22 আগতে 22 মান দিছে, হয়। ভাগি পৰিছিল নেকি কোনোবা? নাই, ভাগৰি পোৱা নাই। বিশেষকৈ ক'ব গ'লে মোৰ লগৰ বন্ধু চবেই চাকৰি পাই গ'ল, কিন্তু মোৰ এটাই মোৰ ইচ্ছা শক্তি আছে যে মই এদিন হ'লেও চাকৰি পাম। সেইটো মনত ইচ্ছা শক্তি ৰাখি থৈছিলোঁ কাৰণে আজি এই ভগৱানৰ কৃপাত পাইছোঁ। ঘৰখনত আপোনাৰ প্ৰথম চাকৰি নেকি? হয় হয়। যেহেতু আৰ্থিক কিছু সমস্যাও থাকে ঘৰখনত, হয় সেই সমস্যাখিনি কি সমস্যাৰ সন্মুখীন হৈছে? নাই, বিশেষকৈ ক'বলৈ আজি ইণ্টাৰভিউ দিবলৈ মই বা মোৰ লগৰ বন্ধু চবেই পইচা এটাৰ কাৰণে প্ৰব্লেম হয়। সেই প্ৰব্লেমসমূহ ঘৰুৱা কিছুমান অসুবিধাৰ কাৰণেও ৰখি যায় কিছুমানে। আজি মই নিজৰ পঢ়াৰ লগতে মই চৰাইদেউ কলেজত পঢ়িছিলোঁ। তাৰপৰা মোৰ ঘৰৰ পৰা মোৰ চৰাইদেউ কলেজ মিনিমাম 25 কিলোমিটাৰ। মই চাইকেল লৈ আহিছিলোঁ, লগতে গৈ মোৰ পঢ়া খৰচটো মই নিজে গোটাই কৰিছিলোঁ। লগতে ইণ্টাৰভিউ সেই তেনেকৈ ব্যক্তিগতভাৱে মই দি আহি আছিলোঁ বৰ্তমানলৈকে। আপুনি ইয়াৰ অসম আৰক্ষীত চাকৰি পোৱাৰ আগত আপুনি অন্য কিবা কাম কৰিছিল? হয়, কৰিছোঁ। মই টমটম চলাই আছিলোঁ এখন। টমটম চলাইছিল? হয় হয়। এতিয়াৰ পৰা টমটমখন আৰু চলাব নালাগিব? হয় হয়, টমটম চলাব নালাগিব। আপোনাৰ ঘৰত কোন কোন আছে? ঘৰত মোৰ দাদা দুজন আছে, নবৌ আছে, ভতিজা দুজনী আছে আৰু মই। আৰু এতিয়া আজি মুখ্যমন্ত্ৰীগৰাকীক কি ক'ব? নাই, বিশেষকৈ স্বচ্ছভাৱে যে চাকৰি এটা প্ৰদান কৰিছে চব দুখীয়া শ্ৰেণীৰ বাবে, সেইকাৰণে ধন্যবাদ জনাইছোঁ তেখেতক। ধন্যবাদ জনাইছোঁ। হয়, থেংক ইউ।